হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ সুনু ডেইলি ব্লগলৈ। আপোনালোকক সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আজি বহু দিনৰ পিছত লং ভিডিঅ' এটা লৈ আহিছোঁ। তাকে বোলো কিনো সদায় কিমান নহয় কিবা এটাতো ভাল এটা দিন হ'লেহে ভিডিঅ'টো দিবলৈ আচলতে ভাল লাগে। সেইকাৰণে তাকে ভাবিলোঁ আজি যিহেতু আমাৰ কাৰণে সকলোৰে কাৰণে বিশেষ দিন, তাকে বোলো ভিডিঅ'ৰ যোগেদি আপোনালোকেও গম পাই যাওক। আৰু যিহেতু আজিকালিতো ইউটিউবটো হ'লে বুলিলে এটাই সুবিধা হয় যে কি যিমান যি হ'লেও কিছুমান ভিডিঅ'ৰ মোবাইলত থাকিলে কেতিয়াবা ধৰক ডিলিট হৈ যাবও পাৰে, সেইটো এটা ভয় থাকে। সেইকাৰণে মোৰ ইউটিউবত দি থৈ দিলে সদায় কাৰণে থাকি যাব। সেইকাৰণে এইটো বহুতেই ভাল লাগিছে, মনটো খুবেই ভাল লাগিছে। কিয়নো ভাল লাগিছে আপোনালোকে চাই থাকিলে ভিডিঅ'টো গম পাব। এতিয়া ইভিনিং টাইম হয়, ইভিনিঙত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰপিছতে এতিয়া 5:30মান বাজিছে আৰু বেটীক দেখিছেনে, বেটী খেলি আছে আৰু হাজবেণ্ড গৈছে অলপমান বাহিৰৰ, বেটীৰ কাৰণে ৰখি আছোঁ। আৰু মোৰ গালত কি কৰিলে গম পাইছেনে, তাই মানে ফুটটো মানে কি হয় দিলে বুলিলে মোৰ গালত লগাই দিব, নহ'লে চোলাত লগাব, এইবোৰ কৰিব। দেখিছেনে কি কৰি আছে আৰু মাথাটো খজুৱাই থাকিব যেন মানে কিবা এটা হৈছেহে, তেনেকুৱা এনেই এক্টিং কৰি থাকে আৰু তেনেকুৱা কৰি থাকে। সৰু বাচ্চা হয়, খেলি থাকিলে ভাল লাগে আৰু ফূৰ্তিও লাগে, গম পাইছে। আৰু তাকে দেখিছেনে একদম আজিকালি যে থিয় হ'ব পাৰিছে কাৰণে খুব ভাল পাইছে মানে তাই, আৰু ক'বলৈয়ে কথা নাই মানে। আৰু দেখিছেনে হাঁহি, দেখিছে তাই হাঁহি ৰখাবই পৰা নাই। মানে কি হ'ল আজিকালি ভিডিঅ' কেতিয়াবা কিছুমান গানৰ ভিডিঅ' ওলালে বুলিলে তাই মানে একদমেই ডান্স কৰিব, হাঁহি দেখাব, এইবোৰ আৰু ফূৰ্তি পায়। আৰু গাড়ীত যেতিয়া মানে গান লাগিব তাই ক'বলৈ কথা নাই, একদম আহিলোঁ, হাজবেণ্ড আহি গ'ল। আহি যোৱাৰ পিছত গাড়ীত গৈ আছোঁ ঘৰলৈ কিয়নো গৈ আছোঁ আপোনালোকে চাই থাকিব। আৰু তাকে কথা পাতি গৈ আছোঁ। হাজবেণ্ডক কৈছোঁ গান লগাই দিয়ে আৰু বেটীয়ে নাচিব। দেখিছেনে ডান্স মাৰিয়ে দিলে নহয়, একদম হাঁহি দেখিছে, একদম গান এটা লাগিলেই হৈ গ'ল আৰু পূৰা ডান্স মাৰি দিব। তাই মানে খুবেই ভাল পায়। তাকে মই আপোনালোকক ভিডিঅ' দেখাই দিছোঁ। আৰু যিহেতু মানে ভিডিঅ'বিলাক থাকি যাব আৰু বেটীও ডাঙৰ হ'লে চাব পাৰে, মই এনেকুৱা আছিলোঁ নেকি বুলি তেতিয়া ভাবিব আৰু, হয় নাই বাৰু। তাকে ভাবোঁ কেতিয়াবা এনেকুৱা লাগে আমাৰো দিনত যদি এইবিলাক থাকিলে হ'লে, তেতিয়া আমাৰ সৰু ভিডিঅ'বিলাক আমিও চাব পাৰিলোঁ হ'লে। এতিয়া ডাঙৰ হ'লে তাই নিজকে চাব পাৰিব আৰু ধুনীয়াকৈ ৰাখি দিছোঁ আৰু তাকে খেলি গৈ আছোঁ আৰু হাজবেণ্ডৰ লগতো কথা পাতি গৈ আছোঁ আৰু দেই। ৰাতিয়ে হৈ গ'ল আৰু ৰাতি আন্ধাৰে হৈ গ'ল আৰু সেইকাৰণে ভিডিঅ'টো যিমানখিনি পাৰোঁ অলপমান দিলোঁ। আৰু পিছদিনাখন মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। ডাম্পাৰ এখন লোৱা হৈছে মানে, সেইটোৱে আৰু কথা। তাকে আপোনালোকক কৈছিলোঁ যে বিশেষ দিন বুলি, সেইটোৱেই আৰু আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত ডাম্পাৰ এখন ল'লোঁ। তাকে আপোনালোককো দেখাই দিছোঁ আৰু ভিডিঅ'ৰ ৰাখি দিছোঁ আৰু ইউটিউবতে যিমানখিনি পাৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপৰা হাজবেণ্ডে পূজা কৰিলে, পূজা কৰাৰ পিছতে মই অলপমান কিবাকিবি কাম আছিলে তেনেকৈ কৰি লৈ পিনে আৰু হাজবেণ্ডক যিমানখিনি পাৰোঁ যোগাৰ কৰি দিলোঁ, যিহেতু হাজবেণ্ডে পূজাটো কৰিছে। আৰু তেনেকৈ গৈ আছোঁ, কৈ মেলি লৈ পিনে আৰু অলপমান ৰাস্তাবিলাকো দেখাই দিছোঁ আপোনালোকক, যিহেতু ইমান ধুনীয়াকৈ বাইপাছবিলাক বনাই আছে তাকে দেখাই দিলোঁ। যি কি হওক নহওক তাৰপিছতে কাম বনৰ কাৰণেতো নগ'লে নহ'বই, কামৰ কাৰণে অলপমান যাবলগীয়া আছিলে বাহিৰত। হাজবেণ্ড, মই, মা আমিকেইটা গৈ আছোঁ আৰু যিহেতু ফুৰাও হ'ব, কামো হ'ব, ফুৰাও হ'ব। তাকে দেখুৱাই দিছোঁ। ৰাস্তাবিলাক দেখিছেনে ইমানে বেয়া হৈ গৈছে, বৰষুণ দিছে যিহেতু ৰাস্তাবিলাক সেইটো কাৰণে বেছিয়ে বেয়া হৈ গৈছে। আৰু সেউজীয়া পৰিৱেশবিলাকো আপোনালোকক দেখাই দিলোঁ। আৰু বেটী দেখিছেনে, বেটী একদম মাৰ লগতে থাকিবলৈ পালে ভাল পায়। আৰু পিছফালে আচলতে বহিবলৈ ভাল পায়, মই কিন্তু পিছফালে বহিবলৈ অকণমান অসুবিধা পাওঁ কাৰণ আগফালে বহিবলগীয়া হয়। আৰু তাই গান লগাই দিছে কাৰণে ডান্স কৰি আছে আৰু পিছফালে মাৰ লগত বহি ভালেই পাইছে আৰু ইফালে চাই গৈছে আৰু মোকো জোকাই থাকিব, মোকো মাতি থাকিব, তেনেকৈ আৰু কৰি গৈ আছোঁ। আৰু গৈ লৈ পিনি তাৰপিছতে ইফালে এইবোৰ দেখিছেনে, মই বোলো বজাৰ বহিছে, বজাৰৰ পৰা লোকেল চব্জি কিবাকিবি পাম, লৈ ল'ম বুলি ক'লোঁ। তাৰপৰা হাজবেণ্ডে বাৰু গাড়ী ৰখাই মেলি কিবাকিবি আনি দিলে আৰু সেইখিনি দেখুওৱা নাই আপোনালোকক, যিমানখিনি পাৰোঁ অলপ ভিডিঅ', যিহেতু লং হৈ যাব ভিডিঅ'টো, সেইটো কাৰণে গোটেইখিনি দেখুওৱা নাই, অলপেই দেখাই দিছোঁ আৰু যিমানখিনি পাৰোঁ। তেনেকৈ আপোনালোকে আৰু বহুত মৰম দিছে, সেইটো কাৰণে ভাল লাগিছে। আপোনালোকে তেনেকৈ মোক আঁকোৱালি ল'ব আৰু বহুত মৰম দিব। আৰু কোনোবাই যদি নতুনকৈ ভিডিঅ'বিলাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব, লাইক কৰিব আৰু কমেণ্টো কৰিব, তেতিয়া মোৰ মনটো বহুতেই ভাল লাগিব। তাৰপিছতে আৰু যিমান পাৰোঁ ৰাস্তাবিলাকো দেখাই দিছোঁ। এইফালে দেখিছেনে ৰাস্তাবিলাক ইমান ধুনীয়া আৰু সেউজীয়া পৰিৱেশ। আমাৰ
অসমখন আচলতে সঁচাকৈ বহুতেই ধুনীয়া সেউজীয়া পৰিৱেশ আৰু আকাশখন চাওকচোন ইমানেই ধুনীয়া মুকলি লাগিছে যে সেইকাৰণে ময়ো তাকে ভাবিলোঁ যে আকাশখন ইমানেই ধুনীয়া লাগিছে তাকে ভিডিঅ'টো অলপমান বনাই ৰাখি দিওঁ বুলি কৈ ধুনীয়াকৈ বনাই ৰাখি দিছোঁ আৰু আপোনালোককো দেখাই দিছোঁ। তাকে এইবোৰ দেখিছোঁ ন কি বিক্ৰী কৰি আছে যে লোকেল বস্তুবিলাক বিক্ৰী কৰি আছে। হাজবেণ্ডক ক'লোঁ কিবা লোকেল লৈ আনা, খাবলৈ মন গৈছে বুলি ক'লোঁ। সেইকাৰণে হাজবেণ্ডে কি কৰিলে লোকেল কল কিবা কিবি আৰু মানে বস্তু লৈ আহিলে আৰু তেনেকৈ খাবৰ কাৰণে ফল মূলো তেনেকৈ লৈ আহিলে, লিচু কিবা কিবি। গৈ আছোঁ যদি তো গাড়ী টেংকিটোতো ভৰাবই লাগিব, সেইকাৰণে ভাবিলোঁ তেল ভৰাই লৈছে আৰু হাজবেণ্ডে ৰখাইছে তাতে তেলো ভৰাই ল'লে। ভৰাই লৈ পিনি এতিয়া গৈ আছোঁ ঘৰলৈ। ভোক লাগি থকাৰ কাৰণে হাজবেণ্ডে ৰখাই দিলে ধাবাত। ধুনীয়াকৈ দেখিছেনে থালখন সজাই দিছে, ইমানেই ধুনীয়াকৈ নিৰামিষ থালি সজাই দিছে। তাকে খাই ল'লোঁ। খাই লৈ পিনি মোৰ কাৰণে দিছিলোঁ পনীৰৰ দাৰ আৰু হাজবেণ্ডৰ কাৰণে দিছিলে মটন। তেনেকৈ দিলে আৰু খাই ল'লোঁ। খাই মেলি আৰু ইয়াতে ইমানেই ধুনীয়া ধুনীয়া আচাৰ বনাই থৈছিলে। তাকে মই বেলেগ বস্তু একো অনা নাই, মই পানী টেঙা লৈ আহিছিলোঁ তাৰ পৰা আৰু বেলেগ একোৱে অনা নাই বাৰু। যদি মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব, তেতিয়াই মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই। আজিলৈ আহিছোঁ তেনেহ'লে, বাই, গুড নাইট।